নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ক্লাছ 10ৰ আজি এটা পাঠ লৈছো বিজ্ঞানৰ বিদ্যুৎ পাঠটো লৈছো তোমালোকৰ লগত ডিসকাস কৰিবলৈ অলৰেডি আমি বিদ্যুতৰ ওপৰত এটা ক্লাছ কৰিছিলো মই যদিও ক্লাছ 10ৰ কথা লিখিছো কিন্তু বিদ্যুৎ চেপ্টাৰটো তোমালোকৰ 12ত অলপ আছে সো মই এটো 12ৰ লগত অলপ কানিষ্ঠ কিছুমান কথা উল্লেখ কৰিম সো বিদ্যুতৰ বিষয়ে ফাৰ্স্ট লেসনটো তোমালোকক মই বিদ্যুৎ কি what is current what is charge what is potential difference বিভব পাৰ্থক্য এইবোৰ বিষয়ে আলোচনা কৰিছো এতিয়া তাৰ পিছৰ পৰ্যায়ত মই যদিও ইয়াত কিছুমান পইণ্ট লিখিছো তোমালোকে দেখিছা পইণ্টখিনি লিখা থাকিলেও তোমালোকৰ লগত মই পইণ্টখিনি ডিসকাস কৰিম ইয়াত তোমালোকে এক নম্বৰ বিভব পাৰ্থক্য ওমৰ সূত্ৰৰ লগতে ৰুট পৰিৱৰ্তনশীল ৰুট নিৰ্ভৰ কৰা কাৰক যদি মই ইংলিছ টাৰ্মখিনি কওঁ potential difference ohms law and resistance variable resistance and the factors which resistance depends on এইকিটা কথা মই তোমালোকৰ লগত লিখিছো ৰুট বুলিবা আমিটো ৰুধকতা বা ৰেজিস্টিভিটি লিখিব পাৰি the factor which resistivity depends কি কাৰকৰ ওপৰত ৰুধকতাই নিৰ্ভৰ কৰে ঠিক আছে বিভব পাৰ্থক্যৰ বিষয়ে তোমালোকক মই এটা কথা ক'লো যে এটা বিন্দুৰ পৰা আনটা বিন্দুৰ মাজত যি চাপৰ তাৰতম্য থাকে বৈদ্যুতিক আধানৰ চাপৰ তাৰতম্য থাকে তাক বিভব পাৰ্থক্য the difference of pressure charge pressure between two points যেতিয়ালৈকে চাপৰ প্ৰেছাৰ পাৰ্থক্য নাথাকে বৈদ্যুতিক চাপৰ পাৰ্থক্য নাথাকে তেতিয়া কেতিয়াও এটা আধান এটাৰ পইণ্টৰ পৰা আনটা পইণ্টলৈ কি হ'ব নোৱাৰে আহিব নোৱাৰে তো খুবেই এটা ইম্পৰ্টেণ্ট কথা ঠিক আছে তো বিভব পাৰ্থক্যৰ বিষয়ে আমি আলোচনা কৰি থাকোতে এটা কথা তোমালোকে মন কৰিবা যে অসীমৰ পৰা বা কোনো এটা পইণ্টৰ পৰা আধান এটা কঢ়িয়াই আনিলে যিমান পৰিমাণে কাৰ্য কৰিবলগীয়া হয় তাকে কি বুলি কোৱা হয় বিভব পাৰ্থক্য বুলি কোৱা হয় the amount of work done to bring a charge from one point to another is known as the potential difference so potential difference এর ফর্মুলা বিষয়ে আমরা আলোচনা করি W equal V equal to W by Q amount of work done bringing a charge from one point to another এই ফর্মুলাটোৰ পৰা আমি এটা কন্ডাক্টৰ বা পৰিবাহী তিনটা বস্তু উলিয়াব উলিয়াব পাৰো number one we can calculate work done আমি সম্পাদিত কাৰ্যৰ মান উলিয়াব পাৰো parallel আমি potential difference মান উলিয়াব পাৰো আৰু আমি আধাৰৰ মান উলিয়াব পাৰো আমি তিনটা বস্তু তিনটা পইণ্ট আমি ক্যালকুলেট কৰিব পাৰো কি কি পাৰো potential difference work done and charge আৰু তোমালোক ইতিমধ্যে গম পাইছা যে potential difference বা বিভব পাৰ্থক্যৰ SI ইউনিট ভল্ট যে 1 কুলম চাৰ্জ এটা 1 পইণ্টৰ পৰা 1 পইণ্টে যদি কেৰি কৰোতে যদি 1 জুল কাৰ্য সম্পাদিত হয় তাকে 1 ভল্ট বুলি কোৱা হয় যে if we bring 1 coulomb charge from one point to another if there is a 1 joule amount of work is done then it is known as 1 volt potential difference when in examination there is one question define 1 volt potential difference 1 volt বিভব পাৰ্থক্য বুলি ক'লে কি বুজা এই বিষয়ে প্ৰশ্ন পৰীক্ষাত আহে তো সেই অৱস্থা তোমালোকে বাই ডেফিনিশন বাই ফৰ্মুলা তোমালোকে তাৰ আনসাৰটো কৰিব লাগিব তো ভল্টৰ কি হ'ল আমি জুল পাৰ কুলম voltage বা বিভব পাৰ্থক্যৰ SI ইউনিট is joule per coulomb or we may write something smoothly one point it is volt যে জুল প্ৰতি একক ক্ষেত্ৰত জুল প্ৰতি কুলম যাক আমি ভল্ট বুলি লিখিব পাৰো সো ভেৰি ইম্পৰ্টেন্ট নেক্সট আহিলে আমি বিভৱৰ কথা যদি আলোচনা কৰিলো বিভৱৰ কথা আমি এটালৈকে পঢ়িলো প্ৰবাহ আৰু বিভৱ আমি পঢ়িলো প্ৰবাহৰ SI একক এম্পিয়াৰ আমি পালো আৰু বিভৱৰ SI একক ভল্ট প্ৰবাহক আমি I আখৰে চিহ্নিত কৰো বিভৱক আমি কি আখৰে চিহ্নিত কৰো V আখৰে চিহ্নিত কৰো বিভৱ পাৰ্থক্য V আখৰে চিহ্নিত কৰো ঠিক আছে এতিয়া এটা কথা মন ৰাখিবা যে বৰ্তনী এটা ইন এ সাৰ্কিট the value of potential difference is equal to current conducting the circuit যে কোনো বৰ্তনীত চালিত প্ৰবাহৰ মান সেই বৰ্তনীটোত সৃষ্টি হোৱা বিভৱ পাৰ্থক্যৰ মানৰ সৈতে সমান if the potential difference is equal to current flowing in the circuit সমান হয় যায় so V equal to I হয় নেকি V equal to I হয় নে নহয় এই প্ৰশ্নৰ ওপৰত যথেষ্টখিনি আলোচনা চলিছিল lots of discussion there বহু সাইন্টিষ্টে ওপৰত লগ লাগি আলোচনা কৰিছিল শেষত তেওঁলোকে এটা কনক্লুজন দিলে কনক্লুজন এইটোৱে দিলে যে এটা কনস্ট্যান্ট টেম্পারেচাৰ এটা স্থিৰ উষ্ণতা এজন বৈজ্ঞানিকে ওমে এটা কনক্লুজন দিলে যে কোনো পৰিবাহী এটা স্থিৰ উষ্ণতা কোনো বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহ বৰ্তনীটো দুই মূলত সৃষ্টি হোৱা বিভৱ বেদৰ
সমানুপাতিক কি বুলি কলে যে এটা স্থিৰ উষ্ণতা কোনো এটা বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহ সেই বৰ্তনীটোৰ দুই মূৰৰ দুটা বিন্দু বা দুই মূৰত সৃষ্টি হোৱা বিভব ভেদৰ সমানুপাতিক The potential difference between 2 points in a circuit is directly proportional to the potential developed between 2 points of a circuit is directly proportional to the current flowing in the circuit. The বৰ্তনীটোৰ মাজেৰে সঞ্চালিত প্ৰবাহ বৰ্তনীটোৰ দুই মূৰৰ বিভব ভেদৰ সমানুপাতিক is proportional সদায় মনত ৰাখিবা b proportional to I বুলি কলে আৰু আমাৰ কি বুলি কলে এটা স্থিৰ উষ্ণতা এটা কনস্ট্যান্ট টেম্পারেচার যেতিয়া আমি ওমৰ সূত্ৰটো লিখিম কনস্ট্যান্ট টেম্পারেচাৰটো আমি লিখিব লাগিব নেক্সট v equal to ri or we may write v equal to I r আমি কি লিখো v equal to v proportional to I equal কেতিয়া হ'ল যেতিয়া মই এটা কনস্ট্যান্ট কাৰৰ মাল্টিপ্লাই কৰিছো I লগত I মানে প্ৰবাহ বা কাৰেন্ট দেন v equal to I r আৰু এই যেটো ফৰ্মুলা বা এটো যেটো আমাৰ পালু বা r equal to v by I আৰু এটোৱে হৈছে কি resistance বা root আৰু এটা আৱিষ্কাৰ কৰিছিলে root কোনে আৱিষ্কাৰ কৰিলে ওমেছ the scientist Ohm discovered this thing যে স্থিৰ উষ্ণতা কোনো পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহ বৰ্তনীটোৰ দুই মূৰে সৃষ্টি হোৱা ৰোধৰ কি সৃষ্টি হোৱা বিভব পাৰ্থক্যৰ সমানুপাতিক The potential difference between 2 points is directly proportional to the amount of current flowing through the circuit in a constant temperature. And this is the resistance. Or it was a root. A root মানে কি? Root কিয় ইউজ কৰা? কিয় ব্যৱহাৰ কৰা? Root হৈছে এনেকুৱা এটা সঁজুলি য'ত আমাৰ বৈদ্যুতিক বৰ্তনীবোৰ ব্যৱহাৰ কৰা হয়। আমাৰ কিয় ব্যৱহাৰ কৰা হয়? মই আহিম এইটো পইণ্টত মই দেখাইছো। Suppose মই এটা বৈদ্যুতিক বৰ্তনী অংকন কৰিলো। এইটো এটা বাল্ব। ঠিক আছে? এইটো এটা ব্যাটাৰী এটো সুইচ আৰু এটো মই যেটো তোমাৰ এটা অ্যামিটাৰ এটা তোমাৰ এটা বৰ্তনী অংকন কৰি দিছো বৰ্তনীটো হৈছে ব্যাটাৰী পজিটিভ আৰু নেগেটিভ দেখিছা এটো পজিটিভ পাৰ্ট নেগেটিভ পাৰ্ট এটো কি এটা সাৰ্কিটত কেনেকৈ কাৰেন্ট হ'ব হাউ এ কাৰেন্ট ফ্লো সাৰ্কিট যেতিয়া আমি সুইচটো অন কৰিম সুইচটো অন কৰি দিয়াৰ লগে লগে এই হোল সাৰ্কিটটো ক্লোজ হৈ যাব বন্ধ বৰ্তনীতে বিদ্যুৎ প্ৰবাহ চালিত হ'ব খোলা বৰ্তনীটা কেতিয়াও সুইচ কাৰেন্ট চালিত হ'ব নোৱাৰে আমি যেতিয়া সুইচটো অন কৰিম গোটেই সাৰ্কিটটো কি হৈ যায় ক্লোজ হৈ যায় আৰু ইলেক্ট্ৰনছখিনি ইয়াতে মুভ কৰি থাকে ক'ত মুভ কৰি থাকে ইয়াতে মুভ কৰি থাকে এতিয়া চোৱা মই সুইচ দিয়াৰ লগে লগে এই বেটাৰীটোৱে কি কৰিছে আমাৰ পটেনশিয়াল ডিফাৰেন্স ক্ৰিয়েট কৰিছে এই বেটাৰী পটেনশিয়াল ডিফাৰেন্স ক্ৰিয়েট কৰি দিয়াৰ লগে লগে সুইচটো মই অন কৰিলো পটেনশিয়াল ডিফাৰেন্স ক্ৰিয়েট হৈ গ'ল ইয়াৰ পৰা চাৰ্জ ফ্লো হ'ব ধৰিলে আৰু আমি according to the definition of current আমি জানো the amount of charge flowing charge per unit time is known as current or electricity প্ৰবাহ যাব ধৰিলে এটা কি হ'ল যদি মই এই কারেন্ট গৈ আছে যদি মই এমিটাৰ মেজার কৰিছো যে 5 এম্পিয়াৰ কারেন্ট ওলাইছে ঠিক আছে মই এটা কাম কৰিলো মই দুটা এমিটাৰ এড কৰি দিলো এটা মই এমিটাৰ এড কৰিছো তাহলে মই তেনে কারেন্ট এমাউন্ট 5 এম্পিয়াৰ কারেন্ট ঠিক আছে ওকে যেতিয়া মই রেজিস্ট্যান্স এটা এড কৰি দিলো যাতে মই এটা এমিটাৰ এড কৰি দিলো এমিটাৰ যাত মই রেজিস্ট্যান্স এড কৰি যাত মই এটা এমিটাৰ এড কৰি দিলো এটা মই যদি চাও কি হ'ল এই রেজিস্ট্যান্সে কি কৰিব এই কারেন্ট এমাউন্টটো কমাই দিব মই যদি জুখি চাম বলে মই নিজৰ ইচ্ছা অনুসৰি বলে মোক 4 এম্পিয়াৰ লাগে 3 এম্পিয়াৰ লাগে 2 এম্পিয়াৰ কারেন্ট লাগে মই এই রেজিস্ট্যান্সটো এড কৰি কি কৰিব পাৰো ইলেক্ট্ৰিসিটি বা কারেন্টৰ ভ্যালুটো আপ ডাউন কৰিব পাৰো ঠিক আছে মই ইচ্ছা কৰিলে কারেন্টৰ মানটো কমাই দিব এই যে মই রেজিস্ট্যান্স এড কৰিলো এইটা লগে 5 এম্পিয়াৰ থাকে 4 এম্পিয়াৰ কারেন্ট লাগিছে 4 এম্পিয়াৰ কারেন্ট যদি মই রেজিস্ট্যান্স এড নকৰিলে এই 5 এম্পিয়াৰ কারেন্ট পালে হয়তো এই বাল্বটো কি হৈ ফিউজ হৈ যাব কিবা 4 এম্পিয়াৰ কারেন্ট যাব ঠিক আছে তো এই রেজিস্ট্যান্সে কি কৰে প্ৰবাহৰ মানটো কমাই দিয়ে ইট ডিক্ৰিজ দ্য এমাউন্ট অফ কারেন্ট ভ্যালু অফ কারেন্ট ইন এ কন্ডাক্টিং সার্কিট ঠিক আছে রেজিস্ট্যান্সে প্ৰবাহৰ মানটো কমাব পাৰে ঠিক আছে ওকে তো আমি এতিয়া কমৰ সূত্ৰটো পালো v IR or R equal to v by R এটা কি হ'ব R কারেন্ট যিমান রেজিস্ট্যান্স যিমান বাঢ়িব এই ৰুট যিমান বাঢ়িব বা রেজিস্ট্যান্স যিমান বাঢ়িব কারেন্ট সিমান কমিব ইনভার্সলি প্ৰপোৰ্শনাল ৰুট বাঢ়িলে পটেনশিয়াল বাঢ়িব কিন্তু কি কমিব
কাৰেণ্টৰ মান কমিব যিমানে ৰেজিষ্টেন্স বাঢ়ি যাব ধৰিব সিমানে প্ৰবাহৰ মান কি হ'ব লাগিব কমিবলৈ আৰম্ভ কৰিব বুজি পাইছা ৰুট যিমানে কমিব প্ৰবাহ সিমানে বাঢ়িব দুটা ব্যস্ত অনুপাতি ইউনিভাৰ্সালি প্ৰপৰ্শনেল ৰুট যিমানে বাঢ়িব প্ৰবাহ সিমানে কমিব আৰু প্ৰবাহ যিমানে ৰুট সিমানে কমিব প্ৰবাহ সিমানে ঠিক আছে R = V/I আৰু আমি ভোল্টেজ এফালে আমি ভোল্টেজ কারেন্ট আৰু ভোল্টেজৰ আমি গ্ৰাফো ড্ৰ কৰিব পাৰো VI at constant temperature আমি VI ৰেজিস্ট্যান্স গ্ৰাফো ড্ৰ কৰিব পাৰো VI কাৰ্ভো ড্ৰ কৰিব যদি আমাৰ ভ্যালু কিটা কন্টিনিউয়াসলি কনসিকিউটিভলি বাঢ়ি থাকে এটা টাইমৰ পিৰিয়ডৰ ডিফাৰেন্সত V আৰু I আমি গ্ৰাফ আঁকিব পাৰো নরমালি কি স্ট্রেট লাইন হয় আমাৰ কিতাপত তাৰ বিষয়ে আছে তোমালোকে চালে বুজি পাবা তো VI কা ভোল্টেজ আপ y axis ভোল্টেজ x axis অফ কারেন্ট দিস ইজ VI কার্ভ ঠিক আছে এতিয়া কথাটো হল কি বস্তুটো যে ডেভেলপ হল আৰম্ভ হৈ গল ৰেজিস্ট্যান্সৰ ডেভেলপ হল প্ৰথমে কি হল ওমেগা ৰেজিস্ট্যান্স কৰিছিল ফিক্স আছে ফিক্স আৰু ৰেজিস্ট্যান্সৰ অ্যাসাইনমেন্ট ওম মনে ৰাখিব দেই মই নতুন দিছো তাৰ পৰা সব ফ্লেক্সিবল ৰেজিস্ট্যান্স আছে কি হয় কেতিয়াবা আমাৰ কন্ডিশন লৈ sometimes we need more resistance sometimes we need less resistance কেতিয়াবা আমাক বেছি ৰেজিস্ট্যান্সৰ প্ৰয়োজন হয় কেতিয়াবা আমাক কম ৰেজিস্ট্যান্সৰ প্ৰয়োজন হয় তো আমাক ভেৰিয়েবল ৰেজিস্ট্যান্সৰ দৰকাৰ হয় ভেৰিয়েবল তো ভেৰিয়েবল ৰেজিস্ট্যান্সৰ যেতিয়া দৰকাৰ হয় তেতিয়া কি হয় এনেকুৱা বস্তু উলালে যত আমি ইচ্ছা কৰিলে ৰেজিস্ট্যান্সটো বঢ়াব পাৰো আৰু ইচ্ছা কৰিলে আমি কি কৰিব পাৰো ৰেজিস্ট্যান্সটো কমাব পাৰো ঠিক আছে তো এটো কি হয় আমাৰ পৰিৱৰ্তনশীল ৰুট বা ভেৰিয়েবল ৰেজিস্ট্যান্স বুলি তাক কোৱা এটা ভেৰিয়েবল ৰেজিস্ট্যান্স ডিপেন্ড কৰে কন্ডাক্টৰটোৰ কিহৰ ওপৰত ডিপেন্ড কৰে যে কন্ডাক্টৰটোৰ লেংথৰ ওপৰত the resistance of a variable resistance directly proportional length length যিমানে বাঢ়ি যাব কন্ডাক্টৰটো মানে পৰিবাহী লেংথটো যিমানে বৃদ্ধি পাব সেই ৰুটৰ মান সিমানে বৃদ্ধি পাব বুজি পাইছা ভেৰিয়েবল ৰেজিস্ট্যান্স মানে কি কৰে কেতিয়াবা ধৰি আমাক ৰুট বহুত বঢ়াই দিব লাগিব অকমানে কাৰেন্ট লাগে চাব ৰাতি বোলে মোক লাইটটো মই একদম কম পাৱাৰ লাগে মই ৰুটটো বঢ়াই দিম ৰেজিস্ট্যান্সটো বঢ়াই দিম কিন্তু দিনত মোক পোহৰটো বেছি লাগে মই কিবা পঢ়িবলৈ আছে মোক বৈদ্যুতিক বেছি লাগে বা আমাৰ ফেনখন ভেৰিয়েবল ৰেজিস্ট্যান্স কৰি ইউজ ফেন আমি সদায় ফেনৰ কি কৰো ৰাতি ঠাণ্ডা লাগিছে ফেনখন কমাই 1 নম্বৰ টানি দিলো খুব গৰম হৈছে ঘাম হৈ আমি আহিছো মই 5 নম্বৰ দিলো এটো ভেৰিয়েবল ৰেজিস্ট্যান্সৰ এপ্লিকেশন আমি ফেন ৰেগুলেটৰ এক্সাম্পল অফ ভেৰিয়েবল ৰেজিস্ট্যান্স ঠিক আছে তো ৰেজিস্ট্যান্স বাঢ়িব কেতিয়া লেংথটো যিমানে দীঘল হ'ব ৰেজিস্ট্যান্স সিমানে বাঢ়িব আৰু কন্ডাক্টৰডাল যিমানে শকত হ'ব প্ৰস্থ ক্ষেত্ৰ যিমানে শকত হ'ব এৰিয়াটো যিমানে বেছি হ'ব ৰেজিস্ট্যান্স সিমানে কম আৰু প্ৰশ্নটো L আৰু ইনভাৰ্সলি প্ৰপৰ্শনাল ইচ এৰিয়া যিমানে লেংথটো বাঢ়ি যাব শকত হ'ব যিমানে শকত হ'ব সিমানে ৰেজিস্ট্যান্সটো কমি যাব ইনভাৰ্সলি প্ৰপৰ্শনাল ইচ এৰিয়া অৰ প্ৰস্থ ক্ষেত্ৰৰ লগত সমানুপাতিক বিস্তাৰ অনুপাত যিমানে শকত হ'ব সিমানে ৰুট কমিব আৰু যিমানে দীঘল হ'ব সিমানে ৰুট বাঢ়িব R proportional to L/, এতিয়া কিন্তু L/, টো ইয়াৰ ইকুয়াল হোৱা নাই তো কাৰণে এটা কনস্ট্যান্ট লাগিব R = rho L এটা টেম্পারেচার ফিক্স এটা টেম্পারেচার ঠিক হলো কনস্ট্যান্ট বা ফিক্স টেম্পারেচার R proportional to rho L/, এটো কি বুলি কোৱা হয় rho বুলি এটো গ্ৰীক ল্যাঙ্গুয়েজ rho R = rho L/A ঠিক আছে R = proportional to rho L/A ঠিক আছে ওকে rho is a constant called resistivity ইয়াক কোৱা হয় পৰিবাহী ৰোধকতা resistivity of a conductor this is known as resistivity of a conductor ইয়াক পৰিবাহী বুলি কোৱা হয় ৰোধকতা বুলি কোৱা হয় resistivity of a conductor ঠিক আছে যিমান লেংথ বাঢ়িব সিমানে ৰোধকতা বাঢ়িব আৰু যিমানে শকত হ'ব বা যিমানে প্ৰস্থ বাঢ়িব যিমানে এৰিয়া বাঢ়িব ৰোধকতা কমিব ঠিক আছে তো আমি ফৰ্মুলা যদি লিখা rho ইকুয়াল টু আমি পাম RA by L এটো ফৰ্মুলা rho equal to RA/L SI unit মনে ৰাখিবা ওম মিটাৰ ৰেজিস্ট্যান্স বাইছে ওম মিটাৰ কেনেকৈ আহিলে মনে ৰাখিবা এ মানে এৰিয়া কালি a স্কয়াৰ মানে লেংথ এন্ড দৈৰ্ঘ্য স্কয়াৰ আৰু দৈৰ্ঘ্য কাট খাইছো rho থাকিল ৰেজিস্ট্যান্স ওম মিটাৰ ঠিক আছে তো আমি আজি এখিনি ক্লাছত ডিসকাস কৰিলো যে ৰোধকতা কি ৰুট কি বিভব পাৰ্থক্য কেনেকৈ সৃষ্টি হয় 1 ভোল্ট বিভব পাৰ্থক্য কি বা 1 ওম ৰেজিস্ট্যান্স কি যে 1 ভোল্ট কারেন্ট কোন বটলে যদি এটা বটলে দুটা মত 1 ভোল্ট বিভব পাৰ্থক্যৰ সৃষ্টি হয় তেনেহলে যদি পৰিবাহীৰ মধ্যে 1 এম্পিয়াৰ প্ৰবাহ চালিত হোৱাৰ ফলত যদি 1 ভোল্ট বিভব পাৰ্থক্যৰ সৃষ্টি হয় তেনেহলে কি বুলি কয় 1 ওম ৰুট ঠিক আছে আমি আজি এখিনি ডিসকাস কৰিম আশা কৰো তোমালোকে ভাল পাবা আৰু পঢ়িবা ভালকৈ কিবা কোৱেশ্চন থাকিলে মোক সুধিবা মোৰ নম্বৰ আছে তোমালোকৰ ওচৰত আৰু যদি নাই তোমালোকে ইউটিউবৰ লিংকত মোক প্ৰশ্ন কৰিবা বা ফেসবুকৰ পৰা পোষ্ট কৰিবা ঠিক আছে ধন্যবাদ আজি ক্লাসটো সামৰণি মাৰিছো